হেল্ল' এভৰিৱান, মই বন্দিতা। আপোনালোক সকলোকে মই মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো হৈছে সিদ্ধি অন্নপ্ৰাশনৰ ভিডিঅ'টো কৰা দিন হ'ল, কিন্তু মই সময়ৰ অভাৱৰ কাৰণে সিদ্ধিৰ লগত ব্যস্ত হৈ থাকোঁ কাৰণে ভিডিঅ'টো দিব পৰা হোৱা নাছিলে। এতিয়া সময় পাইছোঁ যিহেতু ভাবিলোঁ ভিডিঅ'টো দি দিওঁ, আপোনালোক সকলোৱে ভিডিঅ'টো চাব। এয়া পেণ্ডেলৰ কাম হৈ গ'ল। এয়া অন্নপ্ৰাশনৰ আগদিনাৰ দৃশ্য। এয়া পেণ্ডেলৰ কাম হৈয়ে গ'ল পায়। এয়া সিদ্ধিৰ মামীয়ে অন্নপ্ৰাশনৰ দুদিনমান আগতেই আহিলে। মামীয়েকে সিদ্ধিক লৈ আছে। এয়া সিদ্ধিক মামীয়েকে লৈ আছে। এয়া ওচৰতে মই অকণমান পেণ্ডেলটো দেখুওৱা। এয়া হৈছে অন্নপ্ৰাশনৰ ৰাতিপুৱাৰ দৃশ্য। এয়া অকণকৈ বনাবলৈ যোগাৰ কৰিছে আৰু লাহে লাহে যিমান পাৰোঁ অকণ হ'লেও অন্নপ্ৰাশনৰ কামবিলাক সকলো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া বনোৱাৰ আগত চাকি এগছ জ্বলাই পেলাই ভোজনি দি সেৱা জনালোঁ। এয়া বেলুন ফুলাই আছে মেচিনত পূৰাই। অন্নপ্ৰাশনৰ দিনা যিহেতু বিষ্ণু সহস্ৰনাম হ'ব, গোঁসাই ঘৰতে মগুবোৰ তিয়াই থোৱা হৈছিল আৰু এয়া ফলহাৰো থৈ দিয়া হৈছে। এয়া বিষ্ণু সহস্ৰনাম হ'ব যিহেতু এয়া পূজাত বহা নাই, পূজাত বহিব আৰু। এয়া ধুনীয়াকৈ বেলুন দি ধুনীয়াকৈ সজাই দিছে। আৰু এয়া হৈছে দাদা সিদ্ধি মোমায়েক। এয়া গৈ আছে ক'ৰবাত। মানুহ দুজনে এয়া টেবুল চকী ঠিক কৰিলে। বস্তু বনোৱা লাহে লাহে হৈছে আৰু। এয়া চালাডৰ বস্তু আৰু এয়া মাছ হ'ল, পনীৰ হ'ল। এয়া মাংস বনাই আছে। ঠিক ইয়াত গা ধুৱাব লাগিব চৰি। এয়া সিদ্ধি গা ধুওৱা হ'ল। এয়া পূজা চলি আছে। মই ওলাই কৰি ৰেডি হৈ ল'লোঁ। এয়া পূজাও চলি আছে। এয়া এওঁ আৰু মই আহিছোঁ সিদ্ধিক অন্ন খুৱাব হ'ল। অন্ন খুৱাবৰ কাৰণে এয়া আহিছোঁ আমি। এয়া ডলা এখনত কিতাপ, বহী, চিলত, আকৌ পেঞ্চিল, পেন, ধান, মাটি এনেকৈ ধেৰ বস্তু সজাই দিয়া হৈছে। সিদ্ধিয়ে কিবা এটা বস্তু চুব লাগে, তাই একো বুজি পোৱা নাই, এনেই বস্তুখিনিকে চাই আছিলে। কি ধৰিব কি নধৰিব তাই ভাবি আছিলে। এয়া বায়ে কৈ আছে, জেঠায়েকে কৈ আছে, ময়ো কৈ আছোঁ, এওঁ কৈ আছে, কিন্তু তাই বুজি পোৱা নাই। তাই মানুহো চাই আছে, কোনে কি কৰিছে সেয়া চায়ো আছে। কি ধৰিব কি কৰিব তাই ভাবিহে পোৱা নাই। মোবাইল চোবাইল দিব লাগিছিল। মোবাইলটো ধৰিলে চাগে দিয়া দেখো তাত তাই ধান্দাই ল'ব। তাই কি ধৰিব কি নধৰিব একো বুজিয়ে পোৱা নাই। তাৰপিছত লাষ্টত গৈ পেলাই তাই কিতাপকে চুইছে। প্ৰথমেই তাই কিতাপেই চুইছিল আৰু পিছত গৈ তাই কিতাপেই চুইছে। প্ৰথমতে তাই হাতটো কিতাপত হ'ব।
সিদ্ধি কেতিয়া অন্ন খুৱাব দেউতাকে ধুনীয়াকৈ বাতিতে ধুনীয়াকৈ মাছ মাংস পায়স ভাজি চব সকলো বস্তু ধুনীয়াকৈ সজাই দিছে দেউতাকে এতিয়া প্ৰথম সিদ্ধিক অন্ন খুৱাব এয়া ধুনীয়াকৈ নিয়ম কৰি লৈছে দেউতাকে পুৰোহিতে কৰি গৈছে আৰু দেউতাকে ধুনীয়াকৈ কৰি গৈছে তাৰপিছতে সিদ্ধিক দেউতাকে অন্ন খুৱাব এয়া সিদ্ধিক দেউতাকে প্ৰথম অন্ন মুখত দিছে ভাত খুৱাইছে প্ৰথম দেউতাকে এয়া দেউতাকে অন্ন খুৱাই হ'ল তাৰপিছতে মোমায়েক আহিছে মোমায়েকে তাইক কোচত লৈ লৈছে এতিয়া মোমায়েকে অন্ন খুৱাব তাইক এয়া মোমায়েকে তাইক অন্ন খুৱাবলৈ লৈছে এয়া ভাতটো গুচাই দিয়া অন্ন খুৱাই হোৱাৰ পিছত মোমায়েকৰ ঘৰৰ পৰা দিয়া চেইনডাল পিন্ধাবলৈ লৈছে এয়া তাৰপিছত মামীয়েকেও অন্ন খুৱালে মামীয়েকে অন্ন খুৱাই ফ্ৰক এটা দিলে তাইক সিদ্ধি পিছতে আৰু এটা মোমায়েকেহে সিদ্ধিক অন্ন খুৱাবলৈ তাৰপিছতে অকণমান মানুহখিনিও ভিডিঅ' কৰি ল'লে আমাৰ মাও বহি আছে তাৰপিছত এয়া মই আহিছোঁ সিদ্ধিৰ মাক আহিছোঁ অন্ন খুৱাবলৈ এয়া মই অকণমান খুৱাই দিছোঁ এইটো মানে চিৰিয়েলি যাব এতিয়া মোমাই ফালেও চলি আছে এয়া তাৰপিছত সিদ্ধিৰ আইতাক আহিছে আইতাকেও এয়া খুৱাই দিছে আইতাকৰ পিছতে ককাকে খুৱাইছে সিদ্ধিক এয়া হৈছে সিদ্ধিৰ খুৰাক তাৰপিছতে খুৰাকে খুৱাইছে সিদ্ধিক তাৰপিছত মই সিদ্ধিক অকণমান লৈ পেলাই ধেমালি কৰি আছোঁ তাই পূৰা ফূৰ্তি কৰি আছে হাঁহি আছিলে
সন্ধিয়াও দিনত বহুত মানুহ আহি গ'লেই তাৰপিছত সন্ধিয়াও বহুত মানুহ হৈছিল কিছুমান যি মানুহ দিনত আহিব পৰা নাছিল সেয়া মানুহ সন্ধিয়া আহিছিল এয়া আমাৰ পেহীৰ বোৱাৰী পেহীৰ ছোৱালী আৰু পেহীৰ নাতি এয়া পেহীৰ ল'ৰা এয়া সকলো সন্ধিয়া আহিছিল এয়া অকণ ভিডিঅ' কৰি থলোঁ এয়া বা পেহীৰ ছোৱালী আৰু পেহীৰ বোৱাৰী এওঁ অকণ ব্যস্ত হৈ আছিলে পুৰা ব্যস্ত অকণমানেই নহয় পুৰা ব্যস্ত হৈ আছিল কাৰণে ভিডিঅ'ত ওলাব পৰা নাছিলেই এতিয়া আকৌ ভালকৈ অকণমান ওলাইছে ময়ো এয়া ওলাইছোঁ এয়া বা আকৌ এয়া পেহীৰ ল'ৰা এয়া সিদ্ধিক লৈ আছে অন্নপ্ৰাশনৰ সকলো নিয়ম দেখুৱাব নোৱাৰিলোঁ যদি অকণমান যিমান পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতেই সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ধন্যবাদ